ঈদৱালি সকলোলৈকে অসমবাসীলৈ আজি তাকে কালী পূজা। তো মই আহিছোঁ বৰ্তমান বাগানলৈ আহি আছোঁ আৰু ৰাতিলৈ দেখাম মণ্ডপবিলাক আমাৰ ঘৰৰ ওচৰত এটা বনাইছে ডিজুত এটা ডিজুত এতিয়া অলপ দেখাম বলক আজি। ৰাতি বাগানৰ পৰা আহি আছোঁ আৰু এইটো ধুনীয়া ডিজুত মানে ইয়াতো পূজা পাতি আছে হেপ্পী দেৱালী মানে যেতিয়া দেৱালী তো ইয়াত ধুনীয়াকৈ পণ্ডপজন সোমাইছে। মই অকলে আৰু আজি তাতে কালী পূজাও আৰু ডিজুত সোমালোঁ, ভাল লাগিল ডিজুটো ধুনীয়াকৈ মণ্ডপ বনাইছে আৰু ধুনীয়াকৈ লাইটিং চাইটিং কৰিছে, বাগানটোৰ পৰা লগাইছে মেলিছে। তো ডিজুৰ পৰা আহি আছোঁ এতিয়া আৰু যাওঁ ঘৰলৈ আৰু ঘৰ ওচৰতো আমাৰ ঘৰ ওচৰতো পাতিছে, তাতো সোমাম দেখাম বলক। পূৰা পাই গৈছোঁ আগফালৰ পৰা গাড়ী আহিছে অকলে অকলে কোনো ৰাস্তাত। বোলে ইয়াকে বম ফটকা কিনি আনিলোঁ, এইফালে ফটকা 5 পেকেট আৰু এইফালে ৰাইন আনিলোঁ আৰু এইফালে 12 শ্বট কিনি আনিলোঁ ডিজুৰ পৰা। বোলো অকণমান আজি ফুটাওঁ যিহেতু কালি বাগান ছুটি আছিলে, কালি বাগান আছিলে আৰু আজি বাগান ছুটি যিহেতু আৰু কিনি আনিলোঁ। বিপ্লৱ আৰু মই অকণমান বম বুলি ইউজ কৰোঁ, অকণমান ইনজয়। দীপাৱলী, হ্যাপি দীপাৱলী। হেপ্পী দেৱালী বুলি মানে ইয়াৰ পৰা ধুনীয়াকৈ ফুটাই আছে ফটকা, এই পৰা খুলিব পৰা নাই। ল'ৰা কি হৈছে তোমাৰ? খুলিব পৰা নাই, খুলিব পৰা নাই ন? খুলিব পৰা আমি নাই। সৰুকালৰ বাচ্ছা যেন বা দেৱালী বুলি কিনি আনিলোঁ ডিজুৰ পৰা। কালিতো যিহেতু বাগান খোলা আছিলে, আজি বাগান বন্ধ, তাতে বোলো ডিজুলৈ যাওঁ, লগৰ দোকানৰ পৰা কিনি আনিলোঁ বম ফটকা ফুটাই চেচ। এতিয়া 1 পেকেট আছে, খুলিব পৰা নাই ল'ৰাটোৱে ফটকাটো খুলিব পৰা নাই। ফটকা এটা পেকেট এনেই ফুটা, ইমান পেকেটৰ পৰা ইমান ফুটিলে ফটকাটো বেয়া আছিলে। फटका बेया आसिले, पटाखे खराब थे गाइस, इसलिए नहीं फुटा। कोई बात नहीं, लगा पकड़ा को अपने लगा। बड़ी वाले